গুৱাহাটী মহানগৰীত আজি বহু সংখ্যক লোকে ভূমিৰ অধিকাৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে। মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত বা বসুন্ধৰা দ্বিতীয় আঁচনিখনৰ অধীনত চৰকাৰী ভূমিয়ে হওক, VGR PGRৰ চৰকাৰী ভূমিয়ে হওক, দেৱোত্তৰৰ চৰকাৰী ভূমিয়ে হওক, এই সকলো চৰকাৰী ভূমিত বাস কৰি থকা লোকক মাটিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰে এক বিশাল ব্যৱস্থা হাতত লৈছে। আৰু এই বিশাল ব্যৱস্থাৰ অধীনত গুৱাহাটী মহানগৰীৰ পাহাৰত বাস কৰি থকা লোকেই হওক, দেৱোত্তৰ ভূমিত বাস কৰি থকা লোকেই হওক, চৰকাৰী ভূমিত বা আমাৰ ইয়াৰ গোচৰণীয়া পথাৰসমূহত বাস কৰি থকা লোককেই হওক, আমি ভূমিৰ অধিকাৰ দিবৰ বাবে বদ্ধপৰিকৰ। মিছন বসুন্ধৰা প্ৰথম আঁচনিত ইতিমধ্যে গুৱাহাটীৰ বহু লোক উপকৃত হৈছে। মই আশা কৰোঁ মিছন বসুন্ধৰা দ্বিতীয় আঁচনিৰ অধীনত গুৱাহাটীৰ লোকে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। অহা 10 মে'ৰ পৰা গুৱাহাটীত আমি অতিকে নতুন এটা আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেয়া হৈছে ল্যান্ড ৰেজিষ্ট্ৰেশ্যন আৰু ল্যান্ড মিউটেশ্যনৰ ইণ্টিগ্ৰেশ্যন। অৰ্থাৎ এতিয়া যেতিয়া আমি গুৱাহাটীৰ যিকোনো ভূমি কিনিম, সাব ৰেজিষ্টাৰত আমি আমাৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিম, তাৰ নামজাৰি একেলগে একে ধৰণে সমাহিত হৈ থাকিব। অৰ্থাৎ মাটি পঞ্জীয়নৰ পিছত পুনৰ ৰেভিনিউ অফিচত মাটিৰ নামজাৰিৰ কাৰণে যাব নালাগিব। একেটা কম্পিউটাৰ ছফ্টৱেৰৰ জৰিয়তে দুইটা কাম সমাধান কৰা হ'ব। গুৱাহাটী মহানগৰীত এই আঁচনি ৰূপায়ণৰ লগে লগে গুৱাহাটী মহানগৰীয়ে ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ মহানগৰসমূহৰ লগত একেটা স্থানতে খোজ দিবলৈ সক্ষম হ'ব। আমি গুৱাহাটীবাসী ৰাইজক ভূমিৰ অধিকাৰৰ পৰা মাটিৰ সুষম প্ৰশাসনলৈকে আমি এই দুইটা শিতানতে এক মিছন মোডত কাম কৰাৰ বাবে বিনম্ৰ সংকল্প এই সংকল্প পত্ৰৰ জৰিয়তে দোহাৰিছোঁ।